नमस्कार बंधु बान्धवीসকল कासियली यूट्यूब चेनेलলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে দেখিবলৈ পাইছে এটা মই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছো। আজি আপোনালোকৰ মাজত এই পৰিৱেশৰ মাজৰ পৰা এটি নতুন বিষয় আলোকপাত কৰিবলৈ লৈছো। সেই বিষয়টি হৈছে নৱপ্ৰজন্ম আৰু আশা আৰু হতাশা। ভোগতেই মানুহৰ টিপি লোৱা হলে বাখনাও নোৱাৰে থাকিব। মানুহৰ বাখনাৰ সমাধি হয়ন হলে জীৱন মৰণো নাথাকিব। আজি এই ভিডিঅ'টোৰ জৰিয়তে মানুহে কাম কৰাৰ প্ৰতি বাখনা কেনেধৰণে আয়ত্ত কৰিব লাগিব আৰু ভোগবিলাসত মত্ত হৈ থাকিলে যে আমাৰ জীৱনটো আগুৱাই নিব নোৱাৰিম, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। মানৱ সমাজত বিভিন্ন ধৰণৰ ডাঙৰ ৰোগে দেখা পোৱা যায়, যেনেকৈ কলেৰা, ডেংগু, মেলেৰিয়া, ডায়েবেটিছ, কিডনি ৰোগ বা কেঞ্চাৰ এনেকুৱা ধৰণৰ ডাঙৰ ৰোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও যুৱ প্ৰজন্মক এটি মাৰাত্মক ৰোগে বৰ বেয়াকৈ আক্ৰান্ত কৰা আমি সমাজত দেখা পোৱা গৈছে। যি ৰোগৰ প্ৰভাৱত বহুতো যুৱকৰ জীৱন বিপন্ন হৈ ধ্বংস হোৱা দেখা পোৱা যায় আৰু ইয়াৰ প্ৰভাৱ সমাজতো এটা ভয়ংকৰভাৱে পৰা দেখা গৈছে। সেই ৰোগবিধ হৈছে হতাশা ৰোগ, যাৰ আভিধানিক অৰ্থ হৈছে আশা বা উদ্যম হেৰুৱা। বৰ্তমানৰ যুগটো হৈছে বিশ্বায়নৰ যুগ আৰু এই বিশ্বায়নৰ যুগটো এটা অতি জটিল যুগ আৰু এই যুগে বিশ্বায়নে বিশেষকৈ নৱপ্ৰজন্মৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা দেখা গৈছে। ওপৰে যদি চাওঁ, বিশ্বায়নে দিয়া বিভিন্ন ধৰণৰ জ্ঞান বিজ্ঞানেৰে নিত্য নতুন সা সামগ্ৰী যন্ত্ৰ পাতিয়ে সেইবিলাকক অৱলম্বন কৰি নতুন প্ৰজন্মক আগুৱাই যোৱাত কিন্তু বহু ক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰিছে, কিন্তু সেয়া কিন্তু বাহ্যিক উন্নতি হোৱাহে যেন অনুভৱ হয় কিছু ক্ষেত্ৰত। কিন্তু বাহ্যিক উন্নতিয়ে কেতিয়াবা কি হয়, মানুহৰ মনলৈ বা নৱপ্ৰজন্মৰ মনলৈ হতাশাৰ ভাৱো কিন্তু সৃষ্টি কৰা দেখা যায়। গতিকে সেই হতাশা নাইকিয়া কৰিবৰ কাৰণে আমি কিন্তু নৱপ্ৰজন্মসকলে চেষ্টা কৰিব লাগিব। বৰ্তমানৰ বহু যুৱ প্ৰজন্মক আমি দেখা পোৱা গৈছে, তেওঁলোকৰ আশা আকাংক্ষা, চিন্তা চৰ্চা বা সপোন কল্পনাবিলাক ভোগৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু তেওঁলোকে ৰচিবলৈ ধৰিছে। কিন্তু আমি এই যিবিলাক ভোগৰ সামগ্ৰীৰ পৰা যিখিনি আমি আমাৰ সপোনবিলাক দেখিছোঁ, সেইখিনিয়ে কেতিয়াবা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক ঘৰত পাৰিবাৰিক সংঘাতৰ সৃষ্টি কৰিছে। বহুতক দেখা গৈছে নিজৰ পিতৃ মাতৃক অভাৱ পূৰণ কৰিব নোৱাৰাৰ কাৰণে শাৰীৰিকভাৱে অপদস্থ কৰাও দেখা পোৱা যায়। আৰু কি হয় যে এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাকে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কি হয়, সমাজলৈ এটা কুপ্ৰভাৱ পৰা দেখা পোৱা গৈছে। সকলো ৰোগৰে চিকিৎসা আছে, ৰোগ অনুসৰি দৰৱো আছে। আনহাতে এটা কথা, দৰৱ আনি কিন্তু ঘৰত থ'লেই নহ'ব। সেই দৰৱ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট অনুপাতত খালেহে ৰোগ নিৰাময় হ'ব। ঠিক তেনেকৈ যুৱ প্ৰজন্মৰ এই মাৰাত্মক ৰোগ হতাশাৰো ঠিক তেনেকৈ দৰৱ আছে। এই হতাশা ৰোগৰ পৰা উদ্ধাৰ পাবলৈ হ'লে নৱপ্ৰজন্মৰ প্ৰত্যেকজন প্ৰতিনিধিয়ে আত্ম উপলব্ধি, আত্মসচেতন আৰু আত্মসংযম আৰু মানৱীয় যি প্ৰমূল্যবোধ, সামাজিক প্ৰমূল্যবোধেৰে জীৱন গঢ়িবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াই লাহে সমাজৰ পৰা, নৱপ্ৰজন্মৰ মাজৰ পৰা এই হতাশা ৰোগৰ লাহে পৰিত্ৰাণ পাব পৰা ব্যৱস্থা এটা আমি দেখিবলৈ পোৱা যাব। যুৱকৰ জীৱন নিগনি চঞ্চল জীৱন। আবেগ আৰু চঞ্চলতাৰে সুন্দৰ জীৱন গঢ়িব পৰা নাযায়, ভোগে ৰোগ মিলায়। এই এনেকুৱা ধৰণৰ ভোগৰ সামগ্ৰীৰ পৰা নিৰাপদে জীৱন যাপন কৰিবলৈ হ'লে আত্মসংযম হ'ব লাগিব। কাছ হ'ল আত্মসংযমৰ প্ৰতীক। গতিকে আমি কাছৰ দৰে জীৱন যাপন কৰিবলৈ যত্ন কৰিব লাগিব। যিধৰণে কাছই বোকাৰ মাজৰ পৰা গাখীৰ বিচাৰি খাব পাৰে, আমাৰ নৱপ্ৰজন্মও তেনেকৈ বেয়াৰ পৰা ভাল বিচাৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰিলেহে আমি সেই হতাশা ৰোগৰ পৰা নিৰাপদে কুশলে আমি নিজৰ জীৱনটোক আগুৱাই লৈ যাব পাৰিম। মানুহৰ আশাই জীৱন, কিন্তু আশাৰো এটা সীমাবদ্ধতা থকাটোৰ প্ৰয়োজনীয়তা আছে। এই আশাবিলাক এনেধৰণে আমি কৰিব লাগে, নিজৰ সামৰ্থ্য, নিজৰ যোগ্যতা, নিজৰ অৰ্হতা ভিত্তিকহে আশা কৰিব লাগে। নহ'লে সেই আশায়ো কেতিয়াবা কিন্তু হতাশা ৰোগৰ চিকাৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰি দিয়ে। আমি যে ডাকৰ বচনত পাইছিলোঁ, আঁঠুৱা চাই ঠেং মেলিব লাগে, বাওনা হৈ চন্দলে হাত মেলাটো বেয়া। গতিকে সেই কথাবিলাকৰ পৰা আমি জানিব পাৰোঁ যে আশা কৰোঁতেও আমি নিৰ্দিষ্ট সীমাবদ্ধতা ৰাখিহে আমি আশা আকাংক্ষা, সপোন কল্পনাবিলাক ৰচিব লাগে। বৰ্তমান নৱপ্ৰজন্মৰ বহুতো প্ৰতিনিধিয়ে তেওঁলোকৰ শক্তি সামৰ্থ্যৰ বাহিৰত আশাৰ কাৰেং সাজে আৰু সেই আশাৰ কাৰেঙতে নিৰাশাৰ কলীয়া ডাৱৰে আৱৰি ধৰে। আৰু এই ক্ষেত্ৰত পিতৃ মাতৃসকলেও দায়িত্ব আছে,
তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক ডক্তৰ ইঞ্জিনিয়াৰ বনিবলৈ বা ইঞ্জিনিয়াৰ ৰূপে গঢ়িবলৈ চেষ্টা কৰিলে নহ'ব, তাৰ লগতে তেওঁলোকক প্ৰকৃত মানুহ হোৱাৰ মানৱীয় প্ৰমূল্যবোধেৰে এজন সফল ব্যক্তি হোৱাৰ শিক্ষাও কিন্তু দিয়াৰ প্ৰয়োজনীয়তা আছে। সাধনাই জীৱন সুন্দৰ আৰু মহান কৰে। সাধনাবিহীন জীৱনৰ সৌন্দৰ্য নাই। আজিৰ নৱপ্ৰজন্মই সাধনা কৰে, সপোন দেখে ঠিকেই, কিন্তু সেই সপোন সেই কল্পনাক বাস্তৱ ৰূপ দিবৰ কাৰণে সাধনা নকৰে। আচলতে কথা হ'ল কি, ভীমৰ দৰে গদা ঘূৰাবলৈ হ'লে, ভীমৰ দৰে শক্তিশালী হ'বলৈও কিন্তু আজি নৱপ্ৰজন্মই শিকিব লাগিব। যিকোনো প্ৰতিযোগিতা, শিক্ষাই হওক, খেলা ধূলাই হওক বা বিভিন্ন ধৰণৰ সকলো প্ৰতিযোগিতাতে সফলতা লাভ কৰিবলৈ হ'লে সাধনা কৰিব লাগিব। একলব্যই ধনুবিদ্যাত পাৰ্গত হৈছিল তেওঁ গুৰু নোহোৱাকৈয়ে। গুৰুক কেৱল শ্ৰদ্ধা কৰি তেওঁৰ নিজস্ব সাধনাৰ বলত তেওঁ এদিন কি হৈছিলে যে এই অস্ত্ৰবিদ্যাত বা ধনুবিদ্যাত পাৰ্গত হৈ উঠিছিলে। সাধনা নকৰাকৈ কোনেও সফলতা লাভ কৰিব নোৱাৰে, আৰু যেতিয়াই সফলতা লাভ কৰিব নোৱাৰিব তেতিয়াই নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলে হতাশাত ভুগিব। সেইকাৰণে বৰ্তমানৰ প্ৰজন্মই সাধনা আৰু চেষ্টাৰ বলতহে আশা কৰিব লাগে, তেতিয়াহে তেওঁলোকৰ সপোনবোৰ বাস্তৱ হ'ব। গান্ধীজীয়ে কৈছিল, পশ্চিমৰ বতাহজাক বলিছে ববলৈ দিয়া, দৰ্জা খিৰিকী বন্ধ কৰি নাৰাখিবা, খুলি দিয়া। কিন্তু সেই বতাহজাকে যাতে আন এখন দুৱাৰেদি তোমাক পেলাই নিদিয়ে, সেই কথাটো সদায় মনত ৰাখিবা। ঠিক তেনেকৈ ৰাজহংসই যেনেকৈ বোকাৰ মাজৰ পৰা গাখীৰ বিচাৰি বা ভাল বস্তু বিচাৰি খাব পাৰে, আজিৰ নৱপ্ৰজন্মই যিকোনো ধৰণৰ জীৱনৰ জটিলতা, জীৱনৰ সমস্যা, বিভিন্ন ধৰণৰ সংঘাতবিলাকৰ পৰা আঁতৰি থাকিবলৈ হ'লে বেয়াৰ মাজৰ পৰা ভাল বিচাৰি ল'বলৈ যত্নসোপৰ হ'ব লাগিব। তেতিয়া আমাৰ নৱপ্ৰজন্মবিলাকৰ জীৱনবোৰ সুন্দৰ হৈ উঠিব আৰু তেওঁলোকে দেশৰ ধৰণীস্বৰূপ হৈ উঠিব আৰু তেওঁলোকৰ পৰা আমি সকলো এটা ভাল আশা কৰিব পাৰিম। মানুহৰ জীৱন সাধাৰণতে বস্তু জগত আৰু ভাৱ জগতৰ দ্বাৰা পৰিচালিত। যিসকলৰ জীৱনত ভাৱ জগতৰ প্ৰভাৱ কম পৰিছে, বস্তু জগতৰ প্ৰভাৱ বেছি পৰিছে, সেইসকলৰ জীৱনত সাধাৰণতে দুখ, বেজাৰ, হতাশা, নিৰাশা এনেকুৱাবিলাকে দেখা দিয়া পৰিলক্ষিত হয়। কিয়নো বস্তু জগতৰ কোনোদিন অভাৱ পূৰ নহয়, সেইবিলাক অসীম। আজি এটা যদি অভাৱ পূৰ নহয়, কাইলৈ আৰু এটা বস্তুৰ প্ৰতি আমাৰ হাবিয়াস আহে। গতিকে সেইবিলাকৰ পৰা কোনোদিন আমি হাত সাৰি থাকিব নোৱাৰোঁ। আজিৰ নৱপ্ৰজন্মই হতাশা ৰোগৰ পৰা উদ্ধাৰ পাবলৈ হ'লে তেওঁলোকৰ মনবোৰ বস্তু জগতৰ পৰা ভাৱ জগতলৈ ৰূপান্তৰ ঘটাব লাগিব। আৰু যেতিয়াই তেওঁলোকৰ মনবিলাক ভাৱ জগতলৈ বা আধ্যাত্ম জগতলৈ ৰূপান্তৰ ঘটিব, তেওঁলোক পৰিৱৰ্তন হ'ব, তেতিয়া তেওঁলোকৰ মনলৈ শান্তি আহিব, দৃঢ়তা আহিব, তেওঁলোকৰ মনলৈ সন্তুষ্টি আহিব, আৰু তেতিয়া তেওঁলোকৰ মনবিলাক দৃঢ় হৈ পৰিব। আৰু তেতিয়া আমি হতাশা ৰোগৰ পৰা তেওঁলোকক লাহে লাহে আঁতৰাই আনিব পাৰিম। আৰু তেতিয়াই নৱপ্ৰজন্মৰ প্ৰতিগৰাকী প্ৰতিনিধিৰ মনত দয়া, প্ৰেম, কৰোণা, ভাতৃত্ববোধ এনেকুৱা ধৰণৰ সুকুমাৰ প্ৰবৃত্তিবিলাক জাগ্ৰত হ'ব। আৰু তেতিয়াই তেওঁলোকৰ যুৱকসকলৰ, নৱপ্ৰজন্মৰ সকলো জীৱন সাৰ্থক হ'ব, আৰু তেতিয়া আমি এখন শান্তিপূৰ্ণ সমাজ তেওঁলোকৰ পৰা আশা কৰিব পাৰিম। আহকচোন আমি এনেকুৱা ধৰণৰ হতাশা ৰোগৰ চিকিৎসা কৰি তেওঁলোকক ভাৱ জগতলৈ, বস্তু জগতৰ পৰা মনবিলাক আঁতৰাই আনি ভাৱ জগতলৈ ৰূপান্তৰ ঘটাই আমি এখন সুন্দৰ সমাজ গঢ়োঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু অনাগত ভিডিঅ'বিলাক যাতে মই দি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।